হে গাইজ, আজি ব্লগটো বিচনাৰ পৰা আৰম্ভ কৰিলোঁ। আজি হ'ল ছানডে, ভাবিলোঁ আজি ব্লগ ভিডিঅ' এটা বনাওঁ। চ' আপোনালোকে চাব মোক ক'ত উলাই ল'লোঁ। আজি ছানডে মাৰ্কেট আছে। ধুনু ধুনু ক'ত যাবা? স্কুল যাবা? হে ধুনু ক'ত আছে? ভাত দিছে? হৈছে ৰবা। হে হৈছে ৰবা। কি বনাইছে? আজি বিশেষ নাই, দালি বনালো, চব্জি বনালো, তিত কেৰেলা ভাজি আৰু এই আৰু দিয়া ফটাফট দিয়া, মই বজাৰত যাওঁ। ৰবা দি আছো ৰবা। আজি ৰাতি চিকেন খাবা নেকি? চিকেন আনিম, আনিবা। লোকেল চিকেন। লোকেল চিকেন আনিবা। আজি ৰাতি লোকেল চিকেন বনাম। দিয়া মোক ভাতটো দিয়া ফটাফট, মই যাওঁ। দিয়া দিয়া দিয়া। বিলাহী কেজি 10 টকা হৈ গৈছে। আদাৰ কেজি কিমান? পানী দাও কেনেকে? হা তুই ইয়াৰ আকৌ 30 টকা
এটা মুঠা কেনেকে মাগুৰ কালি ৰঙা টাইপ নেকি লোকেলবিলাক ৰঙা এই গৰু নেকি কিমান গৰু ডাঙৰটো দেখি কেজি 300 হা দানা সোমাই দিবি আপুনি পইচা দিব আছে আছে অলপ বেছি নাই নাই আছে অলপ সেইখিনি থাকিবই লাগিব এইখিনি Mama, লোকেল মুৰ্গী বনালা নেকি? এতিয়া বনাম ৰবা। এতিয়া বনাবা নেকি? বনোৱা। প্ৰথমতে কি কৰিবা? প্ৰথমতে নিমখ অকমান দিলো। তাৰ পিছত ৰংগুৰা অলপ দিলো। তাৰ পিছত অলপমান চিকেন দিওঁ। চিকেন মছলা। তাৰপিছত আদা নহৰু এয়া পিচি থৈ দিছোঁ অলপ আদা নহৰু পিটিকি দিওঁ আলুটো ভাজি ল'বা ন? আলুটো ভাজি লওঁ তাৰপিছত মাংসখিনি বহাম পিঁয়াজ দিলোঁ কি মছলা দিবা? মছলা আদা নহৰু পেষ্ট ফ্ৰাই হ'ল? এক পিছ চাওঁ দিয়াচোন খাই চাওঁ
করে আছে Kalsi.